কাৰ্যসূচী লোৱাৰ উদ্দেশ্য এইটোৱে আমি জাগৰণ আমি 2026 চনৰ আমাৰ বিধানসভা ইলেকশ্যনৰ কাৰণে জাগৰণ দিব লাগিব জাগৰণ দিয়াৰ কাৰণে আমি কাৰ্যসূচী লোৱা আৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ আজি মুছলপুৰ ব্লকৰ ওমেন ৱেঞ্চৰ আজি যিটো নেকি ৰেলীৰ কাৰণে আজি ওলাইছে আৰু সকলো গাঁৱে ভূঞে গৈ যিমানখিনি আমাৰ মুছলপুৰ এৰিয়া আছে তাতে যোৱা হয় আৰু সেই মৰ্মে আমি সকলো জাগৰণ কৰি যাব লাগিব যে ভৱিষ্যতে আমাৰ ইউ পি পি এল দলটোৱে কিমানখিনি আগবাঢ়ি আছে নিশ্চিত আপোনালোকে জানে আজি দুদিন আগত আমাৰ ৰাজ্যসভাত আমাৰ প্ৰমোদ বৰা ছাৰৰ নেতৃত্বত তেওঁ আজি চিলেকশ্যন হৈ গ'ল তেখেতে আমাৰ কিমান ভাগ্য এতিয়া এজন নহয় দুজন নহয় তিনিজন এম পি হয় সেই মৰ্মে আমি বহুতখিনি কাম কৰিব পাৰিম আগবাঢ়িব পাৰিম আৰু এই প্ৰমোদ বৰা ছাৰৰ নেতৃত্বত ভৱিষ্যতে যে আমি আগবাঢ়ি যাব পৰাৰ কাৰণে আমাৰ সুবিধাজনক কাম কৰিব পৰা আশা আছে ৰাইজক কেনেধৰণে সজাগতা সৃষ্টি ৰাইজক সজাগতা দিয়াৰ উদ্দেশ্য এইটোৱে আছে আজি আমি যেনেকৈ বাইক ৰেলী স্কুটি ৰেলী দিয়া হৈছে ঠিক তেনেকৈ যোৱাৰ লগে লগে মানুহৰ মনত অন্তৰ সোমাই যাব লাগিব বা সোমাই দিব লাগিব যে আমি যে কিভাৱে ইউ পি পি এল দলটোৱে জাগ্ৰত হৈ আছোঁ আগন্তুক পৰৱৰ্তী যিবিলাক দল আছে তেওঁলোকক যেন আমি ধ্বংস কৰিব পাৰোঁ সেইটো চেষ্টা কৰিম প্ৰত্যাহ্বান জনাব বি পি এফৰতো বৰ্তমান এতিয়াৰ পৰা অহংকাৰ হৈছে অহংকাৰ হোৱাটো একো ক'ব লগা নাই তেওঁলোকে যদি এতিয়াৰ পৰা অহংকাৰ হোৱাত অহংকাৰ পতন পতনে মৰণ বুলি কথা এটা আছে এই মৰ্মে আমি কাকো এতিয়া দোষ দিব নাযাওঁ আমাৰ 2026 চনৰ যিটো বিধানসভা ইলেকশ্যন আছে তাতেহে তেওঁলোকক আমি কি কৰিব লাগে কি দেখুৱাব লাগে সেই সময় আমি দেখুৱাই দিম